নমস্কাৰ আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ ত্ৰিকোণমিতি পাঠটিৰ 8.1 অনুশীলনীটো। 8.1 অনুশীলনীটোৰ আপোনাৰ 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰকেইটা আপোনালোকলৈ আগবঢ়াই দিয়া হ'ল ভিডিঅ' হিচাপে। এতিয়া 4 নম্বৰৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। 4 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে 15 cot a = 8 তেন্তে sin a আৰু sec a উলিওৱা। আমাক দিয়া আছে যে 15 cot a মানে ইয়াত থিটা ডিগ্ৰীটো a বুলি ধৰি দিছে আৰু 15 cot a = 8 দিছে, তেন্তে আমি sin a আৰু sec a উলিয়াব লাগে। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মেইন কথাটো হৈ গ'ল কি মই ইয়াৰ প্ৰশ্নটো লিখি নলওঁ, প্ৰশ্নটো মই বহীখনত আপোনালোকৰ আনচাৰটোহে কৰি দেখাম। মই ইয়াৰ ফাৰ্ষ্ট সলিউশ্যন লিখি লৈছোঁ। সলিউশ্যন লিখি লোৱা আছে 1 নম্বৰটো। ইয়াত আমি ফাৰ্ষ্ট বন্ধুসকল এটা কাম কৰিব লাগিব। ইয়াত আমি এটা ত্ৰিভুজ আঁকি ল'ব লাগিব। ত্ৰিভুজটো মই হাতেৰে আঁকিছোঁ, আপোনালোকে হাতেৰে নাআঁকিব, আপোনালোকে কাঠ পেঞ্চিল আৰু স্কেল ব্যৱহাৰ কৰিব। ত্ৰিভুজটো ধৰি ল'লোঁ মই এ বি চি নামেৰে, য'ত বি কোণটো হৈছে সমকোণ। এতিয়া আমি লিখিব লাগিব ইয়াত ধৰা হ'ল এ বি চি এটা সমকোণী ত্ৰিভুজ। এ বি চি এটা সমকোণী ত্ৰিভুজ বুলি আমি ধৰি ল'লোঁ। এতিয়া য'ত লিখিব লাগিব, য'ত কোণ বি = 90 ডিগ্ৰী আৰু যিহেতু আমাক প্ৰশ্নটোত কৈছিলে যে sin a আৰু sec a উলিয়াব লাগে আৰু প্ৰশ্নটোত দিয়া আছে যে 15 cot a = 8, তো আমি লিখিব পাৰোঁ এংগল a = থিটা ডিগ্ৰী, মানে a কোণটো থিটা ডিগ্ৰী হিচাপে অলৰেডি প্ৰশ্নত ধৰিয়ে দিছে। তো বলক তেতিয়াহ'লে আমি লিখিব পাৰোঁ এতিয়া দিয়া আছে আমাক বন্ধুসকল দিয়া আছে যে 15 cot a = 8। তো এতিয়া এটা কাম কৰিব পাৰোঁ, ইয়াত চাওকচোন 15টো cot a লগত কি হৈ আছে, পূৰণ হৈ আছে। তো 15টো সমান চিনৰ ইফালে লৈ গ'লে কি হৈ যাব, হৰণ হৈ যাব, মানে cot a = পাম আমি 8/15। আৰু cot a টো আমি এনেই জানো, সাধাৰণতে cot a টোক আমি কি বুলি জানো, যে cotটো আমি হৈছে আমাৰ টেনৰ অপজিটটো। টেনটো আছিলে লম্ব বাই ভূমি আৰু cotটো হ'ব তেতিয়া ভূমি বাই লম্ব। তো cotটোক আমি লিখিব পাৰোঁ ভূমি বাই লম্ব। তো এইকণলৈকে বুজি পাইছে নিশ্চয়। এতিয়া যদি a কোণটোক থিটা ডিগ্ৰী হিচাপে ধৰা যায়, তেতিয়াহ'লে ভূমি হ'ব এ বি ইয়াৰ ভূমি আৰু বি চি হ'ব ইয়াৰ লম্ব। তো আমি গম পালোঁ এতেকে এ বি কিমান ওলালে, এ বি পালোঁ আমি 8, বি চি পালোঁ কিমান 15, বি চি পালোঁ 15। তো এতিয়া আমি তৃতীয় বাহু যোনটো এ চি, সেই তৃতীয় বাহুটো আমি ইয়াত উলিয়াব লাগিব। তৃতীয় বাহুটোৰ কাৰণে আমি কি কৰিব লাগিব, তৃতীয় বাহুটোৰ কাৰণে আমি কৰিব লাগিব পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ। তো পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি লিখিব পাৰোঁ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলে কি হ'ব বন্ধুসকল, পাইথাগোৰাছৰ উপপাদ্যটোত আমি জানো যে অতিভুজ স্কোৱাৰ, যিটো আমি কৰ্ণ বুলিও ক'ব পাৰোঁ, অতিভুজ স্কোৱাৰ = লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ। অতিভুজ স্কোৱাৰ = লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ বুলি আমি এই পাইথাগোৰাছৰ সূত্ৰটো জানো। এতিয়া অতিভুজডাল বুলি ক'লে এটা সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুডালেই হৈছে ইয়াৰ অতিভুজ, যোনডালক আমি এ চি বুলি ক'ব পাৰোঁ। তো সেইটো কাৰণে অতিভুজৰ জেগাত লিখিম আমি এ চি স্কোৱাৰ আৰু লম্ব মানে হৈছে, এতিয়া বন্ধুসকল এই কোণক যদি থিটা ডিগ্ৰী বুলি ধৰা হয়, ইয়াৰ লম্ব হ'ব বি চি, তো আমি ইয়াত লিখিম বি চি স্কোৱাৰ প্লাছ ভূমি হ'ব এ বি স্কোৱাৰ। এতিয়া এই এ চি স্কোৱাৰটো এ চি স্কোৱাৰ হিচাপে থাকিব বি চি স্কোৱাৰ। বি চি মানে আমি পাইছিলোঁ কিমান, বি চি মানে পাইছিলোঁ 15, বি চি ইয়াত 15 দি থৈ আছে, বি চি পালোঁ 15 আৰু এ বি পালোঁ 8। এতিয়া বি চিটোক আমি লিখিব পাৰোঁ 15 স্কোৱাৰ আৰু এ বিটোক লিখিব পাৰোঁ 8 স্কোৱাৰ। এতিয়া চাওকচোন, এতিয়া ইয়াত আছে এ চি স্কোৱাৰটো এ চি স্কোৱাৰ হিচাপে লিখিম আৰু 15 স্কোৱাৰ মানে কিমান হয়, 15 স্কোৱাৰ মানে হয় 225 প্লাছ 8 স্কোৱাৰ মানে হয় 64। এতিয়া এই দুটা যদি আমি প্লাছ কৰিলে হ'ব 289।
এতিয়া AC স্কোৱাৰক AC স্কোৱাৰ হিচাপে ৰাখি সমান চিহ্ন এইফালে লিখিব পাৰিম আমি 289। তাৰপিছত AC স্কোৱাৰৰ পৰা আমি AC স্কোৱাৰৰ পৰা স্কোৱাৰ চিহ্নটো আঁতৰ কৰাই দিম। স্কোৱাৰ চিহ্নটো যদি আঁতৰ কৰাই দিওঁ তেতিয়াহ'লে ইয়াত কি হ'ব, স্কোৱাৰটো যদি আঁতৰ কৰাই দিওঁ ইয়াত এটা ৰুট অভাৰ চিহ্ন বহিব। ৰুট অভাৰ বহিব 289, মানে AC ৰ মানটো হ'ব 289ৰ বৰ্গমূল কিমান, 289ৰ বৰ্গমূল হয় 17। তো AC ৰ মান পালোঁ আমি 17। এতিয়া আমি ABও পালোঁ, ত্ৰিভুজটোৰ BCও পালোঁ আৰু ACও পালোঁ। তো ব'লক এতিয়া প্ৰশ্নত কি কৈছে, এতেকে প্ৰশ্নমতে আমি লিখিব লাগিব। প্ৰশ্নমতে বন্ধুসকল প্ৰশ্নত কি কৈছে যে আমি উলিয়াব লাগে sin A আৰু sec A। এতিয়া ব'লক sin A টো প্ৰথমতে উলিয়াওঁ। sin A মানে কি আছিলে, sin A মানে আছিলে আমাৰ লম্ব বাই অতিভুজ, sin A মানে আছিলে লম্ব বাই অতিভুজ। এতিয়া লম্ব বুলি ক'লে আমি কি বুজোঁ, এই কোণটোক যদি থিতা ডিগ্ৰী বুলি ধৰা হয় ইয়াৰ অপজিট ডাইৰেকশ্যনত থকা কোণ বাহুডাল হ'ব কি, লম্ব। তো BC বুলি লিখিব পাৰোঁ, লম্বৰ জেগাত আমি লিখিব পাৰোঁ লম্ব, আমি ইয়াত লিখিব পাৰোঁ BC আৰু অতিভুজ লিখোঁ AC। AC আছিলে অতিভুজ, আমি BC পাইছিলোঁ কিমান, BC পাইছিলোঁ 15। BC জেগাত আমি লিখিম 15, কাৰণ এইটো BC আমি উলিয়াই থৈছোঁ ইয়াতে, BC 15। তাৰপিছত AC ডাল কিমান উলিয়ালোঁ বন্ধুসকল, আমি AC উলিয়ালোঁ 17। তো হৈ গ'ল 15/17 sin A। তাৰপিছত আছে আমাক sec A উলিয়াবলৈ, sec A। এতিয়া বন্ধুসকল চেকৰ সূত্ৰটো কি আছিলে, চেকটো আছিলে আপোনালোকৰ এই কছৰ অপজিটটো। কছটো আছিলে কি, ভূমি বাই অতিভুজ, ইয়াত হ'ব অতিভুজ বাই ভূমি। চেকত হ'ব অতিভুজ বাই ভূমি। আমি লিখিব পাৰোঁ sec A অতিভুজ বাই ভূমি। অতিভুজ আছিলে বন্ধুসকল AC, আমি লিখিব পাৰোঁ AC। আৰু ভূমি কোনটো আছিলে, ভূমিক আমি ক'ম এতিয়া যিহেতু A কোণক ধৰিছে নহয় জানো, তো এতিয়া আমি AB টোক ইয়াৰ ভূমি বুলি ক'ব পাৰোঁ। তো আমি লিখিম ইয়াতে AB। এতিয়া AC পাইছিলোঁ আমি 17 আৰু ভূমি AB মান পাইছিলোঁ আমি ইয়াতে 8। AB জেগাত আমি তেতিয়া 8 লিখিব পাৰোঁ। তো বন্ধুসকল আমাক sin A আৰু sec A উলিয়াব কৈছিলে, আমি sin A আৰু sec A উলিয়ালোঁ। এই প্ৰশ্নটোৰ উত্তৰ ইমানখিনি আছিলে। তো ব'লক তেতিয়াহ'লে আমি 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ। 5 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা। sec θটো কিমান ডিগ্ৰী দিয়া আছে, যে 13/12 দিয়া আছে। তো আমি আন ত্ৰিকোণমিতিক অনুপাতবিলাক গণনা কৰিব লাগে, মানে sin cos tan এইবিলাক আমি উলিয়াব লাগে। তো ব'লক তেতিয়াহ'লে আমি বহিলে যাওঁ ইয়াৰ। আমি বন্ধুসকল এটা কাম কৰিব লাগিব, আমি এটা ত্ৰিভুজ আঁকি ল'ব লাগিব। আকৌ সেইদৰেই মই কলম দি আঁকিছোঁ, আপোনালোকে কলম দি আঁকিব নালাগে। আপোনালোকে চাই যাব, এটা সমকোণী ত্ৰিভুজ আঁকিলোঁ য'ত নেকি বি কোণটো সমকোণ। তো আমি ইয়াতে মেনশ্যন কৰি দিব লাগিব যে ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ, য'ত এংগল B = 90 ডিগ্ৰী আৰু এংগল A = থিটা ডিগ্ৰী। মানে এংগল এটোক আমি থিটা ডিগ্ৰী বুলি এইটো কাৰণে ধৰিছোঁ, কাৰণ আমাক প্ৰশ্নটোত যিহেতু থিটা ডিগ্ৰী মেনশ্যন কৰি দিয়া নাই, আমি এই কোণটোকে থিটা ডিগ্ৰী বুলি ধৰি পেলাই আমি ইয়াৰ অংকটো আৰম্ভ কৰিম। এতিয়া ব'লকচোন, এতিয়া আমাক কি কৰা হ'ল, আমাক দিয়া আছে sec θ ইকুৱেল কিমান, sec θ দিয়া আছে 13/12। এতিয়া বন্ধুসকল sec θ মানে কি, sec θ হৈছে cos θ ৰ একেবাৰে অপজিটটো। তো cos θ আছিলে ভূমি বাই অতিভুজ, sec θ হ'ব অতিভুজ বাই ভূমি। তো sec θ আমি কৰিলোঁ অতিভুজ বাই ভূমি। এতিয়া যদি থিটা ডিগ্ৰীক আমি এই কোণক যদি থিটা ডিগ্ৰী বুলি ধৰি লওঁ, তেতিয়াহ'লে ইয়াৰ ভূমি যোনটো হয়, ভূমি হ'ব AB আৰু লম্ব হ'ব BC, আৰু AC ডাল ইয়াৰ আটাইতকৈ দীঘল বাহু, সেইটো কাৰণে এইডাল হ'ব অতিভুজ। তো অতিভুজ আমি লিখিব পাৰোঁ AC আৰু ভূমিত লিখিব পাৰোঁ AB। তো এতিয়া বন্ধুসকল ইয়াতে AB আৰু AC আমি পাই গ'লোঁ। তো আমি এতিয়া লিখি ল'ব লাগিব যে AB = 12 চেণ্টিমিটাৰ আৰু AC = 13। চৰি, মই চেণ্টিমিটাৰ লিখিছোঁ, চেণ্টিমিটাৰ লিখিব নালাগে, চেণ্টিমিটাৰ বুলি মেনশ্যন কৰি দিয়া নাই, আহি গ'ল মানে চেণ্টিমিটাৰটো। তো তাৰপিছত এতিয়া কি কৰিব লাগিব, এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰি আন বাহুডাল উলিয়াই ল'ব লাগিব, যোনডালক আমি BC বুলি জানো। এই BC বাহুডাল আমি উলিয়াই ল'ব লাগিব।
পাইথাগোৰাছৰ আমি লিখিব লাগিব পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি পাইথাগোৰাছৰ উপপাদ্যটো আছিলে অতিভুজ পাইথাগোৰাছৰ উপপাদ্যটো আছিলে অতিভুজ স্কোৱাৰ ইকুৱেল লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ। তো সেয়েহে আমি ইয়াত অতিভুজ কি হয় AC হয়, আমি AC ডালক ইয়াৰ অতিভুজ বুলি জানো। তো সেইটো কাৰণে আমি লিখি ল'ব লাগিব ইয়াতে যে AC স্কোৱাৰ ইকুৱেল, এতিয়া থিটা ডিগ্ৰীক যদি আমি কি কৰোঁ, আমি যদি থিটা ডিগ্ৰীটো A বুলি ধৰোঁ তেতিয়াহ'লে ইয়াৰ BC ডাল লম্ব হ'ব আৰু AB ডাল ভূমি হ'ব। তো ব'লক এতিয়া তেতিয়াহ'লে AC স্কোৱাৰ লিখিলোঁৱেই, আমি এতিয়া লিখিব লাগিব যে BC স্কোৱাৰ প্লাছ AB স্কোৱাৰ ইকুৱেল, এতিয়া আমি কৰিব পাৰোঁ AC স্কোৱাৰটো AC স্কোৱাৰ হিচাপে ইয়াতে AC স্কোৱাৰটো আমাৰ দি থোৱা আছে, AC মান দি থোৱা আছে 13। তো ACক লিখিম আমি 13 স্কোৱাৰ ইকুৱেল BC মানে আমাৰ ইয়াত মেনশ্যন নাই BCটো, সেইটো কাৰণে আমি BCটোক BC হিচাপে লিখিম, BC স্কোৱাৰ হিচাপে লিখিম। ABটো আমাৰ দি থোৱা আছে, AB আছে 12, তো আমি ইয়াক লিখিম 12 স্কোৱাৰ। তো এতিয়া 13 স্কোৱাৰ মানে পাওঁ আমি 169 ইকুৱেল BC স্কোৱাৰ মানে BC স্কোৱাৰ হিচাপে থাকিব প্লাছ 12 স্কোৱাৰ মানে হ'ব 144। তাৰপিছত এতিয়া 169টো সমান চিহ্ন বাওঁ চাইডে আছে আৰু 144টো সমান চিহ্ন সোঁ চাইডে আছে। সমান চিহ্ন সোঁ চাইডে থকাৰ কাৰণে 144টো সমান চিহ্ন বাওঁ চাইডে আমি লৈ আনিম, মাইনাছত আহি যাব 144 ইকুৱেল BC স্কোৱাৰ। 169ৰ পৰা 144 গ'লে থাকিব ইয়াত 25 ইকুৱেল BC স্কোৱাৰ। তাৰপিছত এই BC টোৰ পৰা স্কোৱাৰটো আঁতৰ কৰাই দিলে ইয়াতে ৰুট অভাৰ চিহ্ন এটা বহি যাব, ৰুট অভাৰ 25 হৈ যাব আৰু বোলে থাকিব BC। এতিয়া 25ৰ বৰ্গমূল হৈছে 5 ইকুৱেল BC, যিটোক আমি লিখিব পাৰোঁ BC ইকুৱেল 5 বুলিও। তো বন্ধুসকল আমি BCটো পাই গ'লোঁ। এতিয়া আমাক কৈছিলে যে আন ত্ৰিকোণমিতিক অনুপাতবোৰ দেখা, তো মই এইফালে কৰি দিছোঁ আপোনালোকক অসুবিধা নহ'বৰ বাবে। তো আমাক কৈছিলে যে বাকী ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা। এতিয়া বাকী ত্ৰিকোণমিতিক অনুপাতবিলাক কি হ'ব, এতেকে সাইন থিটা, এতিয়া থিটা ডিগ্ৰী বুলি লিখিছোঁ এইটো কাৰণে যে থিটাটো আমি ধৰি লৈছিলোঁ থিটাটো A বুলি, থিটা ডিগ্ৰীটো আমি A বুলি ধৰি লৈছিলোঁ, সেইটো কাৰণে সাইন A নিদি সাইন থিটা ডিগ্ৰী বুলিয়ে ধৰি লৈছোঁ। তো এতিয়া আমি কৰিব লাগিব কি সাইন থিটাটো মানে কি আছিলে লম্ব বাই অতিভুজ। এতিয়া এই কোণটোক যদি আমি থিটা ডিগ্ৰী বুলি ধৰোঁ, ইয়াৰ লম্ব কি হ'ব BC, মানে সাইন থিটা তাত লিখিব পাৰোঁ আমি BC আৰু অতিভুজডাল আছিলে AC, অতিভুজডালক আমি AC বুলি লিখিব পাৰোঁ ইকুৱেল BC মান কিমান ল'লে বন্ধুসকল, BC মান আমি পাইছিলোঁ ইয়াতে, BC মান ল'লে 5। তো সেয়েহে আমি BC জেগাত লিখিম 5, BC ইকুৱেল 5 লিখিম। আৰু AC মান ওলাইছিলে কিমান, AC মান ওলাইছিলে আমাৰ 13, তো AC জেগাত লিখিম 13। তাৰপিছত আছিলে কছ থিটাত কি হয়, কছ থিটাত ভূমিডাল হয়, ভূমি বাই অতিভুজ হয়। তো সেইটো কাৰণে আমি লিখিম ইয়াতে AB বুলি ভূমি মান আৰু AC লিখিম ইয়াৰ অতিভুজডালৰ মান। এতিয়া AB ডাল কিমান পাইছিলোঁ, AB ডাল বন্ধুসকল ইয়াত দিয়া আছিলে 12, তো আমি AB জেগাত লিখিম 12, AC মানে লিখিম 13। তাৰপিছত আছিলে সাইন কছ হৈ গ'ল, তাৰপিছত আহি গ'ল টেন থিটা আছিলে কি, টেন থিটা আছিলে লম্ব বাই ভূমি। তো সেইটো কাৰণে এই BC লম্ব আৰু AB ইয়াৰ ভূমি, তো আমি ইয়াতে লিখিব পাৰিম BC বাই AB লিখাৰ পিছত এতিয়া BC ডাল বন্ধুসকল পাইছিলোঁ আমি 5, BC জেগাত আমি লিখিম 5, AB মান লিখিম আমি 12। সাইন কছ 10 হৈ গ'ল, তাৰপৰা আহি গ'ল কছেক থিটাত আমি কি লিখিম, কছেক থিটাটো আছিলে সাইন থিটাৰ অপজিট, সেইটো কাৰণে আমি লিখিম AC বাই BC। এতিয়া ইয়াত হ'ব 13/5, সাইন কছ 10 কছেক হৈ গ'ল, তাৰপৰা আহি গ'ল সেক থিটাটো অলৰেডি দি থোৱাই আছে, তো সেক থিটাটো আমি নিলিখোঁ, সেক থিটাটোৰ অপজিট আমি লিখিম কি কট থিটাটো হৈছে 10ৰ অপজিট, কট থিটাটো হৈছে 10ৰ অপজিট, 10টো লিখিছিলোঁ BC বাই AB, এইটো কাৰণে ইয়াত লিখিম AB বাই BC। এতিয়া AB মানটো আছিলে 12, তো AB জেগাত লিখিলোঁ 12 আৰু BC জেগাত লিখিম আমি BC আছিলে 5, তো সেইটো কাৰণে BC জেগাত লিখিম 5। তো বন্ধুসকল এইটো আছিলে 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। তো ব'লক বন্ধুসকল আমি 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ। এতিয়া 6 নম্বৰ প্ৰশ্নটোত দিয়া আছে যদি এংগল A আৰু এংগল B সূক্ষ্মকোণ হয় যাতে cos A ইকুৱেল cos B, তেন্তে আমি দেখুৱাব লাগে এংগল A আৰু এংগল B। তো এংগল A আৰু এংগল B আমাক সূক্ষ্মকোণ বুলি কৈছে, ঠিক আছে, আৰু যাতে cos A আৰু ইকুৱেল cos B হয়, মানে cos A আৰু cos B সমান হয়, তেতিয়াহ'লে ব'লক আমি ইয়াৰ প্ৰশ্নটো উত্তৰ কৰিবলৈ আগ্ৰহী। তো ইয়াৰ উত্তৰটো লিখাৰ ক্ষেত্ৰত আমি প্ৰথমতে লিখিব লাগিব ধৰা হ'ল আমি এটা ত্ৰিভুজ আঁকি ল'ম, সেই ত্ৰিভুজটোৰ নাম দিম ABC, য'ত C কোণটো সমকোণ।
তো বলক আমি লিখি লৈছোঁ ধৰা হ'ল এ বি চি এটা সমকোণী ত্ৰিভুজ য'ত এংগল চি ইকুৱেল 90 ডিগ্ৰী। তো এতিয়া আমাক প্ৰশ্নত কৈছে যে কছ এ ইকুৱেল কছ বি, মানে কছ এ আৰু কছ বি সমান বুলি কৈছে। তো সেই ক্ষেত্ৰত আমি কি কৰিব লাগিব, এতেকে আমি কছ এটো ল'ব লাগিব, কছ এ। এতিয়া এ কোণক যদি আমি থিতা ডিগ্ৰী বুলি ধৰোঁ, কছত কি হয়, কছত ভূমি বাই অতিভুজ হয়। তো সেইকাৰণে ইয়াত ভূমি হ'ব এ চি আৰু অতিভুজ হ'ব এ বি ইয়াত অতিভুজ। তাৰপিছত আকৌ কৈছে কছ বিৰ ক্ষেত্ৰত কি হয়, কছ বিৰ ক্ষেত্ৰতো সেই একেই ভূমি বাই অতিভুজ। যদি আমি বি কোণটো থিতা ডিগ্ৰী বুলি ধৰোঁ তেতিয়াহ'লে বি চি হ'ব ইয়াৰ ভূমি আৰু অতিভুজ হ'ব এ বি। তো এতিয়া আমাক কৈছে প্ৰশ্নত কি কৈছিলে যে, গতিকে প্ৰশ্নত আমাক কৈছিলে যে কছ এ ইকুৱেল কছ বি বুলি। তো কছ এ আৰু কছ বি সমান বুলি কৈছিলে। তো সেইকাৰণে কছ এ মানটো আমি পাইছিলোঁ এইটো এ চি বাই এ বি, আৰু কছ বি মান পাইছিলোঁ বি চি বাই এ বি। এতিয়া ইয়াতে এটা সাধাৰণ বাহু আছে তলত এ বি, আৰু এইফালেও আছে এ বি, এইফালেও আছে এ বি। তো আমি দুইটাৰ পৰা এ বিটো আঁতৰ কৰাই দিলে থাকিব এ চি ইকুৱেল বি চি। এতিয়া আমি এটা কথা জানো যে যদি এটা সমকোণী ত্ৰিভুজৰ দুডাল বাহু সমান হয় তেতিয়াহ'লে সিহঁতৰ কি হয়, বিপৰীত কোণকেইটাও সমান হয়। তো সেইটো কাৰণে আমি লিখিব পাৰোঁ যিহেতু এ চি এই ত্ৰিভুজটোৰ এ চি বাহুডাল আৰু এই বি চি বাহুডাল যদি সমান হয় তেতিয়াহ'লে আমি জানো যে সমকোণী ত্ৰিভুজটোৰ বা এই ত্ৰিভুজটোৰ এই বিপৰীত কোণ দুটা সমান, মানে এংগল এ আৰু এংগল বি সমান। তো সেইকাৰণে আমি লিখিব পাৰোঁ এংগল এ ইকুৱেল এংগল বি। তো এইটো আমি লিখিব পাৰোঁ প্ৰমাণ কৰা হ'ল। বন্ধুসকল, এইটো প্ৰশ্নৰ উত্তৰ ইমানেই আছিলে।